आसाम प्रकाश दर्शक को जो को सगुन जोहार गोसाईगांव खोद इंगे अनिराज हेम्ब्रम 28 नंग विधानसभा लातारे मेना जमदुर मंडल कमिटी रेयाग कशियाबरी एरिया रे इलेक्शन कैंपिंग बाबदते दारायकान 30 तारीख 10 मास 2021 उप निर्वाचन 28 नंग विधानसभा रे बेना ओना कैंपिंग रे आसाम रेन सिरा मंत्री डॉक्टर हेमंत विश्व शर्मा और B.T.R चीफ प्रमोद बड़ो हो ओना मास गैदरिंग कैंपिंग रे सेटर किन ताहे कना आसाम प्रकाश दर्शक को बड़ा उचित कना जे ओना मास गैदरिंग रे आसाम रेन मिनिस्टर पेया पुन्या को ताहे कना साथे EM को ताहे कना MCLA को ताहे कना और आइमा लेकान गैदरिंग मास गैदरिंग होइना आसाम प्रकाश दर्शक को बड़ा उचित कना जे ओना गैदरिंग प्रोग्राम रे मज मज सिरा मंत्री डॉक्टर हेमंत विश्व शर्मा रोड उटू कदा जे मज मज आसनी को एमा अटो को मेन कते ओंका आखा कथा एमा को आसाम प्रकाश दर्शक को बड़ा उचित कना এই কাশিয়াবাৰী অঞ্চলত অতি শীঘ্ৰে ইয়াত ব্লক ডেভেলপমেণ্ট অফিচ ঘোষণা কৰি গ'ল কাশিয়াবাৰী হাই স্কুলটো হায়াৰ ছেকেণ্ডাৰী কৰিব বুলি ক'লে ইয়াত 30খন বিছনাযুক্ত হস্পিটেল নিৰ্মাণৰ কথা কৈ গ'ল কাশিয়াবাৰীৰ ওচৰতে থকা যি সংকোচ নদী ইয়াৰ গৰখনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ ক'লে নৱেম্বৰ মাহৰ ভিতৰত তাত ইঞ্জিনিয়াৰবিলাকৰ এটা টিম পঠাই দিয়াৰ তেওঁ কথা ক'লে এই অঞ্চলত থকা বিভিন্ন সমস্যাবিলাকৰ ওপৰত তেওঁ ধুনীয়াকৈ ৰাইজৰ আগত উদ্দেশ্য কৰি ভাষণ দি গ'ল ৰাইজে খুব ভাল পাইছে আৰু ইয়াৰ পিছত এতিয়া এই সমষ্টিৰে হাতীদুৰাত তেওঁ আৰু গ'ল এখন সভা তেওঁ তাতো তেওঁ সেই অঞ্চলৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধানৰ কাৰণে চৰকাৰে যি পদক্ষেপ লৈছে সেই পদক্ষেপ লোৱা কথাখিনি ৰাইজৰ উদ্দেশ্যে তেওঁ নিজৰ ভাষণত ক'ব গতিকে আজিৰ যিটো সমাৱেশ আছিল খুব ধুনীয়াকৈ হৈ গ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা হাজাৰ হাজাৰ মানুহ লৈ আহিছিল আমি আশা কৰিছোঁ ইয়াৰ ফলত এই অঞ্চলত যি ভোটাৰ ৰাইজ সেই ভোটাৰ ৰাইজে ইউপিপিএল দলক ভোটদান কৰিব 100% হৈ গ'ল অপজিশ্যন দুৰ্বল তেওঁলোকৰ কোনো কণ্টেষ্টত নাহে থেংক ইউ ASSAM Focus